হেল্ল' এভৰিৱান, কি খবৰ? ভালে আপোনালোকৰ জনাবচোন। আৰু আজি একেবাৰে নিৰামিষ আৰু মঙলবাৰ হয়, সেইকাৰণে মই দালিত তেল দিলোঁ, দালিত সম্ভাৰ দিছোঁ। তাৰপিছত দালিত আলু দি দিছোঁ আৰু আনফালে ভেন্দি আলু ভাজিছোঁ। আৰু এতিয়া ভাবিছোঁ মই এখন তিয়ঁহ, আলু আৰু কঁঠালৰ গুটিৰে খাৰ এখন বনাম। মই কাটি কুটি ৰেডি ধুই ধাই লৈ লৈছোঁ। আৰু এখন কেৰাহীত মই জলকীয়া দুটা দি তাত মই তিয়ঁহ আৰু আলুখিনি বহাই দিছোঁ। কঁঠালৰ গুটিবিলাক মই শিলপতাত মই থেতেলিয়াই লৈছোঁ আৰু এইখিনি মই অলপ লাৰা কৰিছোঁ। এতিয়া ইয়াতে মই অকণমান নিমখ দিম, সোৱাদ অনুযায়ী নিমখ দিম। আৰু তাৰপিছত কলৰ খাৰ, আৰু কলৰ খাৰ মই দি দিছোঁ। আৰু অকণমান চিকুটমান হালধি দিছোঁ, কাৰণ কালাৰটো কিছুমান হালধি নিদিয়ে, কিন্তু মই অকণমান দিওঁ হালধি। আৰু কেঁচা জলকীয়া দিয়াৰ পিছত খাৰত অলপ জলকীয়া হ'লে ভাল লাগে। চাওকচোন কিমান ধুনীয়াকৈ মোৰ খাৰখন সিজি গ'ল। আৰু মঙলবাৰ যিহেতুকে আজি আমাৰ দুদিনে নিৰামিষ হয়, একেবাৰে পিঁয়াজ ৰচুন নোখোৱা। আৰু কি বনাম বিচাৰিয়ে নাপাওঁ, সেইকাৰণে এনেকৈয়ে আজি বনালোঁ। আৰু মঙলবাৰ শনিবাৰ এইবিলাক খোৱাই হয় যিহেতুকে, সেইটো কাৰণে। আৰু এতিয়া মই কথা কওঁতে হ'ল, ৰেডি কৰিলোঁ মই। আৰু আলুবিলাক মই দালিত দিয়া আলুবিলাক বইল কৰি ভাজিছিলোঁ। আৰু আজিলৈ আহিছোঁ, বাই বাই।